एवरीवन की खबर सकलोरे आशा करिছো सकलोरे भाले कुशले আছে আৰু আজি যেহেতু মানডে কৃষ্ণ জন্মাষ্টমী গতিকে মোৰ ফালৰ পৰা সকলোলৈ শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকক মই ভিডিওটো কেনেকৈ ষ্টাৰ্ট কৰিছো গম পাইছে কেনেকৈ কটালো সময়খিনি ৰাতিপুৱাৰ ভাগটো তেনেকৈ আছো আৰু এই যদি আমাৰ টিলি ৰাধা হেপি তুমি পেছা হেপি কোৱা খুলি দিবা হা কাপোৰটো খুলি দিবা হা খুলি দিও দুলু হা খুলি দিও বিৰাট ভাল লাগে আগতে যেতিয়া আমি সৰু আছিল আমাৰ মাহীহঁতে বাহঁতে আমাৰ লগত এনেকৈ বিজি হৈ গৈছিল যিকোনো যেতিয়া উৎসৱ আহে আৰু এতিয়া এইকলৈ আমি বিজি হৈ যাওঁ ভাল লাগে ঘৰত এনেকুৱা সৰু বাচ্চা থাকিলে সজাই দি এনেকুৱা অকেজনবোৰত বিৰাটেই ভাল লাগে তাইক ফটো উঠালৈকে এইখনমান আৰু তাৰে ফটো কিছুমান মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাভ ইউ অল ইপিনে চাব দিয়া হৈছে ৰাধা আমাৰ ৰাধা কোন হ'ব আমাৰ ৰাধা कभी मुस्काए कभी छेड़े कभी बात चले राधा कैसे न महेश मन में भले कान्हा किसी को पीस मिले मन में तो राधा के ही प्रेम के हैं फूल खिले इसलिए राधा जले इसलिए राधा जले बिना सोचे समझे इसलिए राधा जले इसलिए राधा जले ओ गोपियां तारे हैं चांद है राधा फिर क्यों है गोपियां तारे हैं चांद है राधा फिर क्यों है उसको विश्वास राधा जानी है राधा तो मन की रानी है सांझ सखारे चमना किनारे राधा ही गाना पुकारे मधुबन में जो कन्हैया राधा कैसे न चले राधा कैसे न चले महेश मन में है राधे को कान्हा जो बसाए तो कान्हा काहे को उसे न बताए प्रेम की अपनी अलग बोली अलग भाषा है बात नैनों से हो कान्हा की यही आशा है कान्हा की ये जो नैना है देखो के कहना है कान्हा की ये जो नैना है देखो कहना है नजरिया हुई बाबरिया गोरी गोरी सी कोई गुजरिया कान्हा का प्यार किसी गोपी के मन में जो पले इसलिए राधा जले राधा जले राधा जले राधा कैसे न जले খাব লাগিব
ভাত খাবলৈ লাগিব দেই কি হৈছে কি কৰিছে চাগে মাহঁত আহিলে মাহঁতে কৃষ্ণ জন্মাষ্টমী উপলক্ষে আৰু লগতে কালি এটা স্পেচিয়েল দিন আছে কি দিন সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিম কালি এটা আমাৰ কাৰণে স্পেচিয়েল দিন আৰু সেইকাৰণে মায়ে এয়া চাওক মা পিঠাগুড়ি খুন্দিব গৈছিলে লাড়ু বনাব আৰু কৃষ্ণ জন্মাষ্টমীততো কেঁচা লাড়ু বনোৱা যায় সেয়া গাইজ আৰু আমি এতিয়া অকণমান বজাৰ কৰি আহোঁ আমি আহি পালোঁ গণেশগুৰিৰ ভৃগু মাৰ্কেট ইয়াতে শ্বপিং অকণমান আছে কৰি লওঁ পিংকটো মোৰ পিংকটো ভাল লাগিছে লাভ লৈছে দিয়ক হয়না আমাৰ শ্বপিং হৈ গ'ল কিন্তু মই এতিয়া যাম শিলপুখুৰীত আৰু বা যাব গণেশগুৰিলৈকে যাব মন নাছিলে কিন্তু যিহেতু আজি কৃষ্ণ জন্মাষ্টমী গতিকে ৰুমত যাই ঠগীভাগ আগবঢ়াব লাগিব কিন্তু কিহৰ কাৰণে আমি শ্বপিংবোৰ কৰিলোঁ চাই থাকিব ভিডিঅ'টো গানটো বাজি থকাতে ভাল লাগিছিল গাইজ পূজা দিয়া হ'ল আমাৰ শৰাইভাগ আগবঢ়ালোঁ কিন্তু মই ব্ৰত এতিয়াও ভঙা নাই আৰু মই আগে পিছেও একদম ৰাতি 12টা বজাৰ পিছতহে প্ৰসাদ খাওঁ এতিয়া জাষ্ট পানী খাই আছোঁ ফল মূল খাব পাৰি বুলি কয় কিন্তু মই নাখাওঁ মই পানী খাওঁ বেলেগ একো নাখাওঁ আৰু এতিয়া টাইম হৈছে প্ৰায় 10টা বাজিছে আৰু লগ্নটো লাগিব 11:30 মানতহে লাগিব বুলি শুনিছোঁ আৰু সেয়েহে এতিয়া প্ৰসাদ হিচাপে মই খিচিৰি বনাম ৰাতিৰ আৰু 12টাৰ পিছতে খাম বাৰু কিন্তু বনাই থৈ দিওঁ খিচিৰি আৰু কি বনাম বোলো আপোনালোককো এবাৰ দেখাই দিওঁ কি বনাম আপোনালোকে বাৰু কেনেকৈ উদযাপন কৰিছে কৃষ্ণ জন্মাষ্টমীৰ দিনটো কমেণ্টত শ্বেয়াৰ কৰিব আৰু কি কৰিলে আজি গাইজ এতিয়া সময় হৈছে 12:15 আৰু মোৰ ব্ৰত ভঙাৰ সময় আহি গ'ল আৰু এতিয়া এগছি চাকি দি পেলাই মই প্ৰথমতে ব্ৰতটো ভাঙি ল'ম প্ৰসাদেৰে আৰু তাৰপিছত খাম খিচিৰি আৰু এয়াই আছিল আজিৰ কৃষ্ণ জন্মাষ্টমী স্পেচিয়েল ব্লগ আপোনালোকে কেনে পাইছে ব্লগটো চাই কমেণ্ট কৰি জনাব আৰু নেক্সট ব্লগটো অহালৈকে ষ্টে টিউন বাই বাই লাভ ইউ অল
কিন্তু খাই লওঁ মই এতিয়া তাৰপিছত